আজি ভাৰত চৰকাৰৰ সামাজিক সবলীকৰণ মন্ত্ৰালয়ৰ উদ্যোগত নেশ্যনেল ইনষ্টিটিউট ফৰ চিলড্ৰেন উইথ মাল্টিপল ডিজেবিলিটি এটি অনুষ্ঠান তেওঁলোকৰ উদ্যোগত আৰু বৰলীয়া ৱেলফেয়াৰ ছ'চাইটিৰ সহযোগত দৰং জিলাৰ মংগলদৈ স্থিত প্ৰেক্ষাগৃহত এলানি প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচী আশা অংগনবাড়ী কৰ্মী যিসকল গ্ৰাছৰুট ৱাৰ্কাৰ তেওঁলোকক লৈ এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ সমাজত পাৰ্চন উইথ মাল্টিপল ডিজেবিলিটিৰ বিষয়ে জনসাধাৰণত সামাজিক সচেতনতা বৃদ্ধি কৰা, যাতে আমাৰ সমাজখনক এক সুস্থ আৰু নিকা পৰিৱেশ কৰি তুলিব পাৰি, যাৰ জৰিয়তে সমাজখনত পাৰ্চন উইথ মাল্টিপল ডিজেবিলিটিৰ যিখিনি কৰণীয় কাম সেই দায়িত্বসমূহ যাতে গ্ৰাছৰুট আশা অংগনবাড়ী কৰ্মীসকলে বুজি পায়, তাৰ বাবে নেশ্যনেল ইনষ্টিটিউট ফৰ মাল্টিপল ডিজেবিলিটিৰ উদ্যোগত আৰু বৰলীয়া ৱেলফেয়াৰ ছ'চাইটিৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সেই নামটো দি মাতিলে ৰেছপণ্ড কৰা আৰম্ভ কৰে, কিন্তু অটিষ্টিক চাইল্ডৰ কি হয়, তেওঁলোকে নিজৰ নামেদি ৰেছপণ্ড কৰিব নোৱাৰে। ঠিক আছে, 1-1.5 বছৰ বয়সৰ পৰা শিশুৱে কি কৰে, বেলেগ শিশুৰ লগত লগ লাগি থাকিবলৈ ভাল পায়। ঠিক আছে, যিয়ে নহওক তেওঁলোকে এক্সপ্ৰেছ কৰিব নোৱাৰে, তেওঁলোকে এটা শব্দ ৰিপিট কৰে। ঠিক আছে, তেওঁলোকে এটা শব্দ বা এটা বিহেভিয়াৰো হ'ব পাৰে। তেওঁলোকে মানে যোনটো কাম কৰিছে সেই কামটোকে ঘৰত ৰিপিট কৰি থাকিলে। খানা পিনাৰ ক্ষেত্ৰতো তেওঁলোক স্পেচিফিক প্ৰগ্ৰেমটো আমাৰ যি মাল্টিপল ডিজেবিলিটি বুলি কোৱা হয়, আমাৰ আগতে আছিলে যে মানে আমাৰ ডিজেবল যিসকল 9টা মানে কেটেগৰীকহে মানে সুবিধাবিলাক পাইছিলে, কিন্তু এতিয়া যেতিয়া আমাৰ 2016ত যিখন এক্ট হ'ল, সেইখন মতে 21টা মানে বিষয় 21টা কেটেগৰী ধৰা হৈছে। গতিকে সেই বিষয়বিলাক আমি ৰাইজৰ মাজলৈ আনিব লাগিব। সেইকাৰণে এনেধৰণৰ যিবিলাক আমাৰ এৱাৰনেছ প্ৰগ্ৰেম হওক বা কৰ্মশালা হওক, এইখিনি আমি কৰি আহিছোঁ। আৰু আজি ইয়াত আমাৰ এইটো এটা দ্বিতীয় পৰ্যায় হৈছে। আগতে আমি কৰিলোঁ আৰু এতিয়া কৰিছোঁ, আৰু ইয়াতেতো 130গৰাকীয়ে পাব, যিটো সুবিধাটো পাইছে, আৰু তেওঁলোকক আমি চাৰ্টিফিকেট দিম আৰু জনাই দিয়া হ'ব যে মানে তেনেকুৱা ধৰণৰ যিসকল আছে বা মেণ্টেল ৰিটায়াৰ্ড বা যি কেটেগৰীতে নহওক ডিজেবল পাৰ্চন আছে, তেখেতসকলে যাতে এই সুবিধাবিলাক ল'ব পাৰে, তাৰ কাৰণে চৰকাৰেও মানে চেষ্টা কৰিছে। আৰু আমাৰ ফালৰ পৰা আমিও মানে সেইখিনি যি এৱাৰনেছ কৰিব লাগে, সেইখিনিৰ কাৰণে আমি অংগনবাড়ী কৰ্মীসকলক মানে এইটো জনাই দিছোঁ, তেওঁলোকে যাতে গাঁৱে গাঁৱেকৈ চুবুৰীয়ে গৈ ঘৰে ঘৰে গৈ যাতে ক'ব পাৰে। কাৰণ ই এটা বহুত ডাঙৰ এটা সমস্যা হৈ দেখা দিছে যে আগতে 9টা আছিলে, যেনেকৈ মানে ব্লাইণ্ড হওক বা ডিফ এণ্ড ডাম, তেনেকৈ 9টাহে মানে বিষয়ে সুবিধা পাইছিলে, কিন্তু বৰ্তমান সময়ত 21টা যেনেকৈ মানসিক ৰোগে আগতে নাপাইছিলে, এতিয়া পায়, বা এচিড আক্ৰমণ কৰাবিলাকে সুবিধাটো নাপাইছিলে, কিন্তু এতিয়া সেইটো ধৰা হৈছে। তেনেধৰণে বহুত মানে কিছুমান থেলাচেমিয়া, যিটো ব্লাড কেঞ্চাৰ, সেইটোও পাব, এই আইনখনৰ ভিতৰত ধৰা হৈছে। তেনেধৰণে 21টা মানে সকলোৱে আইনখন জনাটো ভাল, কাৰণ এই আইনখন মতে যাতে আমি ৰাইজক সুবিধাখিনি দিব পাৰিম, গতিকে সকলোৱে জনা ভাল আচলতে।